নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছোঁ। আজি অন্য এটি ভিডিঅ'লৈ আহিলোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি আহিছোঁ মিচিং সংগীত জগতৰ ভূতাতৰা স্বৰূপ, একাধাৰে সুৰকাৰ, গীতিকাৰ, সকলোৰে নমস্য এগৰাকী জনপ্ৰিয় শিল্পী প্ৰয়াত জমুতকাইৰ সমাধিস্থললৈ আহিছোঁ। ইয়ালৈ এটা কাৰণে আহিছোঁ, জমুতকাইক বিৰাট ভাল পাওঁ, কাৰণ জমুতকাইয়ে মিচিং সংগীতলৈ যিমান অৱদান আগবঢ়াইছে আচলতে অতুলনীয়। মৃণাল দলে আপোনাৰ সংগীতৰ ক্ষেত্ৰতে হওক বা অভিনয়ৰ ক্ষেত্ৰতে হওক, বিশেষকৈ মৃণাল দলে এগৰাকী বোলছবি নিৰ্মাতা, এগৰাকী পটু অভিনেতা, গতিকে সকলো ধৰণৰ গুণেই আচলতে মৃণাল দলেৰ গাত আছিল। গতিকে আমি আজি মৃণাল দলেৰ যিহেতু এই পৃথিৱীত বৰ্তমান নাই, গতিকে আমি তথাপিতো আমি মৃণাল দলেৰ আত্মাৰ সদগতিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। মৃণাল দলেৰ এই দেখিছে আপোনালোকে মিচিঙা কাপটোৰটো কাইৰ আত্মাৰ সদগতি হওক। গতিকে প্ৰিয় দৰ্শকবৃন্দ, মিচিং সংগীতত অনন্য মাত্ৰা প্ৰদান কৰা ব্যক্তিগৰাকীয়ে হৈছে মৃণাল দলে। জগতত মিচিং বোলছবি জগতত সাংঘাতিক ধৰণে এটা নতুন পৰিৱেশ ৰচনা কৰা ব্যক্তিগৰাকী হৈছে মৃণাল দলে। এগৰাকী সুদক্ষ, পটু, অভিজ্ঞ এগৰাকী বোলছবি নিৰ্মাতা আছিল মৃণাল দলে। গতিকে তেখেতৰ আচলতে মৃত্যু আমাৰ কাৰণে অপূৰণীয় ক্ষতি। মৃণাল দলেৰ আজি অবিহনে আমি এগৰাকী মিচিং সংগীত বা মিচিং সাংস্কৃতিক জগতত এগৰাকী অভিভাৱকক হেৰুৱাইছোঁ। গতিকে আমি যথেষ্ট ব্যথিত হৈছোঁ। আচলতে বন্ধুবোৰ লক্ষীও আহিছে, কেনেকুৱা লাগিছে ইয়ালৈ আহি? আচলতে বহুত ভালো লাগিছে, মনতে অলপ দুখো লাগিছে। মৃণাল দা আজি আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হোৱা আজি কেইবাবছৰ হ'ল, ধৰক 18 চনতে ঢুকালে। কিন্তু যদিও মই বিশেষকৈ আহিব পৰা নাছিলোঁ এই জেগালৈ, এতিয়া আহি পেলাই আমাৰ মৃণাল দাৰ যিটো সমাধিস্থল দেখি পেলাই বহুতো মোৰ মানে বেয়া লাগিছে অন্তৰত। আশা কৰোঁ আমাৰ মৃণাল দাই য'তে নাথাকক, যেনেকৈ নাথাকক লাগে, শান্তিৰে থাকক, তাকে মই কামনা কৰিছোঁ। Ringola kadungku maninga mo bokke pamala kaptungku dohonga mo sokke ringap sultum pade noengam namadu niksala kabeksu siyolam gasudu ringola 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 no kaptu ringola 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 no kaptu